পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ ঘটনা হাজোৰ নতুন বজাৰত। পাষাণ স্বামীয়ে পত্নীৰ মুখলৈ নিক্ষেপ কৰিলে এচিড। সংকটজনক অৱস্থাত মহিলাগৰাকী চিকিৎসাধীন GMCHত। ঘটনা সংঘটিত কৰি পলায়ন লম্পট ৰঞ্জিত মালাকাৰৰ। হয়, পতি পত্নীৰ মাজত হোৱা কণ্ডলে চূড়ান্ত ৰূপ ললে হাজোৰ নতুন বজাৰত। লম্পট স্বামীৰ এচিড আক্ৰমণত বিগত এটা সপ্তাহে GMCHত চিকিৎসাধীন দুৰ্ভগীয়া মহিলা। 1 মাৰ্চৰ নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। প্ৰথমে সামান্য কথাত সংঘাত আৰু এই সংঘাতত পত্নীৰ ওপৰত পুতক তুলিবলৈ পত্নীৰ শৰীৰত এচিড নিক্ষেপ কৰিলে স্বামী ৰঞ্জিত মালাকাৰে। এচিড আক্ৰমণত শৰীৰৰ 30% দগ্ধ হৈ সহায় বিচাৰিছিল ওচৰ চুবুৰীয়াৰ। ছোৱালীজনী যেতিয়া এচিড ঢালিছিল তেতিয়া আমাৰ কাষৰ মানুহ আছে আৰু তাৰ কাষতে তাত দৌৰি গৈছে। তাৰপিছত কৈছে আৰু ৰঞ্জিতে মোক মাৰি পেলালে। তাত যেতিয়া চাওঁ এইবিলাকত মানে এচিড পৰিছে, এইবিলাকতো পৰিছে। পত্নীৰ শৰীৰলৈ এচিড নিক্ষেপ কৰিয়েই পলায়ন কৰিলে পেছাত ফাৰ্মাচিষ্ট ৰঞ্জিত মালাকাৰে। ওচৰ চুবুৰীয়াই সংকটজনক অৱস্থাত মহিলাগৰাকীক প্ৰেৰণ কৰিলে GMCHলৈ। তাত আমি পানী ঢালিলোঁ। আমি তাত মোৰ হাজবেণ্ডে 108 মাতি দিলে। মাতি দিয়াৰ পিছত আৰু তাক পঠাই দিলোঁ। সিহঁতৰ কি সঘনাই কাজিয়া পেচাল হৈ থাকে নেকি? মাজে মাজে হৈ থাকে, কাজিয়া হৈ থাকে, কিন্তু কিহক লৈ হৈ নাজানো। কিন্তু পত্নীৰ গালৈ কিয় এচিড নিক্ষেপ কৰিলে লম্পট ৰঞ্জিতে? ওচৰ চুবুৰীয়াৰ মন্তব্য, বিষ্ণুপুৰৰ এই ঘৰটোত ভাড়াতীয়া হিচাপে থকা ৰঞ্জিত আৰু পত্নীৰ মাজত বিভিন্ন সময়ত হৈছিল সংঘাত। 1 মাৰ্চতো হৈছিল দুয়োৰে মাজত সংঘাত। এই সংঘাতৰ মাজতেই পত্নীৰ গালৈ এচিড নিক্ষেপ কৰি পলাল ৰঞ্জিত। সংবাদ মাধ্যমৰ আগত মন্তব্য নকৰিলেও একাংশ লোকৰ সন্দেহ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হল এচিড আক্ৰমণৰ ঘটনা। অত্যাচাৰৰ সীমা চেৰাই পত্নীৰ ওপৰত পাষাণ স্বামীয়ে কৰা এচিড আক্ৰমণৰ ঘটনাক লৈ হাজোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই। হাজোৰ পৰা ধীৰাজ দাসৰ সহযোগত বিৰিঞ্চি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।